নমস্কাৰ মোৰ চেনেলৰ সকলো দৰ্শকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম ঘৰত থকা অপ্ৰয়োজনীয় কাপোৰেৰে কিদৰে ডোৰমেট বনাব পাৰি। মই প্ৰথমতে গোটেই আমাৰ ঘৰত থকা কাপোৰখিনি বিচাৰি চাই উলিয়াই ল'লোঁ। তাত এনে কিছুমান কাপোৰ পালোঁ যিবিলাক একদম কম পিন্ধা হৈছে, প্ৰায় নতুনেই হৈ আছে। আৰু 2-4টা কাপোৰ পালোঁ তাৰ হয়তো এটা বুটাম বা অলপ ক'ৰবাত সূতা ছিঙিছে। সেইখিনি মই ধুনীয়াকৈ চিলাই ব্যৱহাৰৰ উপযোগী কৰি প্ৰয়োজনীয় মানুহক বিলাই দিলোঁ। আৰু যিখিনি কাপোৰ দেখিছোঁ যে ব্যৱহাৰ কৰিব নোৱাৰি সেইবোৰ মই কাটি মই ডোৰমেট বনাবলৈ আৰম্ভ কৰিলোঁ। এয়া চাওক মই কিদৰে বনালোঁ। প্ৰথমতে মই কি কৰিলোঁ, দুটা বেলেগ বেলেগ ৰঙৰ কাপোৰ মই উলিয়াই ল'লোঁ, এটা বেঙুনীয়া এটা হালধীয়া। এইটো হ'ল একেবাৰে সহজ পদ্ধতিৰে বনোৱা ডোৰমেট। এইটো বনাবৰ কাৰণে আমাক এটা চেফটি পিনৰহে অকল প্ৰয়োজন। প্ৰথমতে মই ল'লোঁ এটা গেঞ্জি মেটেৰিয়েলৰ কাপোৰ। সেই কাপোৰটো অকণমান শকত আছিলে, শকত মানে তাৰ ডাঠ কাপোৰ আছিলে। সেইটো মই 3 ইঞ্চি জোখত কাটি ল'লোঁ। আৰু এটা ল'লোঁ মই অকণমান এইটো পাতল গেঞ্জি মেটেৰিয়েলৰ কাপোৰ, সেইটোক মই 2 ইঞ্চি জোখত কাটি ল'লোঁ। এতিয়া দুইটা কাপোৰ প্ৰথমতে যোৰা লগাই ল'লোঁ। সেইটো কৰিবৰ কাৰণে মই ৰছীডালৰ এটা মূৰ কাটি ল'লোঁ। এইদৰে দুইডাল ৰছীৰে দুইডাল কাপোৰৰ মই এটা এটা মূৰ কাটি ল'লোঁ। কাটি লৈ ইটো মূৰ আনটো মূৰ এইদৰে সেই ফুটাটোৰ মাজেদি পাৰ কৰাই পেলাই দুইডাল ৰছী জইন কৰি ল'লোঁ। এইবাৰ চাওক, প্ৰথমতে আমি কি কৰিম, ৰছীডালৰ যোনটো শকতডাল ৰছী সেইটো আমি হাতৰ বাওঁ চাইডে ৰাখিম আৰু সোঁ চাইডে এইদৰে সোঁ চাইডৰ ৰছীডালেদি আমি এনেকৈ এটা সাধাৰণ গাঁঠি মাৰিম। এইদৰে চাওক, আমি এনেকৈ 10টা গাঁঠি ইটোৰ পাছত সিটো এনেকৈ মাৰি যাম। অতি সহজ পদ্ধতি, একদম সাধাৰণ গাঁঠি মাৰিম আমি। এতিয়া 10টা গাঁঠি হৈ গ'ল। এই গাঁঠিকেইটা আমি ৰছীডাল টানি পেলাই প্ৰথমতে যোনটো গাঁঠি মাৰিছিলোঁ দুইডাল ৰছী লগ লগাই, সেই গাঁঠিটোৰ মাজেদি এই ৰছীডাল পাৰ কৰাই দিম। তাৰ বাবে আমি এটা চেফটি পিন ভালকৈ ভৰাই ল'লোঁ। এতিয়া চাওক, এই দুইডাল ৰছীৰ মাজেৰে প্ৰথমতে যোনটো গাঁঠি লগাইছিলোঁ সেই গাঁঠি লগোৱা সেই অংশটোৰ মাজেৰে এইডাল পাৰ কৰাই দিলোঁ। এতিয়া এই হালধীয়া শকত ৰছীডাল বাওঁফাললৈ নি প্ৰথমতে যোনটো গাঁঠি মাৰিছিলোঁ, গাঁঠিৰ ওপৰৰ যোনটো অংশ হৈছিল সেইফালেদি ৰছীডাল পাৰ কৰাই, বেঙুনীয়া ৰছীডাল পাৰ কৰাই আকৌ এটা সাধাৰণ গাঁঠি মাৰি ল'লোঁ। আৰু এইটো যিহেতু আমাৰ 2 নম্বৰ ৰ', তাৰ চিনটো ৰাখিবৰ কাৰণে এটা চেফটি পিন লগাই দিলোঁ। এইদৰে আমি প্ৰথমতে মৰা গাঁঠিবিলাকৰ ওপৰে ওপৰে আৰু এটা এটা গাঁঠি মাৰি দ্বিতীয় ৰ'টো কমপ্লিট কৰিম। এইদৰে চাওক, প্ৰথমতে মাৰা এই আপোনালোকে ধৰিব পাৰিছে বোধহয়, ইফালেদি পাৰ কৰাই এয়া দ্বিতীয় গাঁঠিটো এনেকৈ দ্বিতীয় ৰ'টো আমি কৰি যাম। প্ৰতিটো গাঁঠিৰ ওপৰে ওপৰে এটা এটাকৈ গাঁঠি মাৰি এই দ্বিতীয় ৰ'টো আমাৰ কমপ্লিট হৈ যাব। এইদৰে চাওক, এতিয়া দ্বিতীয় ৰ'টো কমপ্লিট হোৱাৰ পাছত 3 নম্বৰ ৰ'টোত আমি যেতিয়া আৰম্ভ কৰিম, তেতিয়া আমি প্ৰথমতে মৰা গাঁঠিটোৰ ওপৰত এটা গাঁঠিৰ ওপৰত 2টাকৈ গাঁঠি মাৰিম। এয়া চাওক, এইটো এটা মাৰিলোঁ নহয়। এতিয়া এইখিনিতে মোৰ সূতাখিনি শেষ হৈ গ'ল। এই ৰছীডাল মই আকৌ কেনেকৈ ইয়াত জইন কৰিম এয়া দেখাই দিম। মাজতে এটা কাট মাৰি ল'লোঁ আৰু এইফালৰ ৰছীডালৰো অকণমান টানি পেলাই মাজতে এটা কাট মাৰি ল'লোঁ। এইদৰে চাওক, এতিয়া দুইডাল মিলাই ল'ম। মিলাই লৈ পেলাই ৰছীডালৰ আনটো মূৰ এই ফুটাটোৰ মাজেৰে পাৰ কৰাই দিম। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এইদৰে চাওক, এইডাল আমাৰ ৰছীডাল জইন কৰা হৈ গ'ল। এইদৰে এতিয়া আকৌ ইয়াত পিন লগাই আমি ৰ'টো কমপ্লিট কৰিম। এইদৰে আমি এয়া ফাৰ্ষ্ট ছেকেণ্ড দুটা ছিংগল গাঁঠি দিলোঁ। এয়া থাৰ্ডটোত ডাবলকৈ দিম, তাৰমানে এটা ফুটাই দি আমি দুটা গাঁঠি দিম। এয়া প্ৰথমতে এটা দিলোঁ, দেখিলে আপোনালোকে আৰু এটা দিছোঁ। এনেকৈ তাৰমানে থাৰ্ড ৰ'টো ডাবল হ'ব।
এইদৰে চাওক এবাৰ এয়া এটা গাঁঠি দিলোঁ এইটো এয়া আকৌ এটা দিলোঁ এইদৰে আমি গোটেই থাৰ্ড ৰ'টো কমপ্লিট কৰি দিম ফাৰ্ষ্ট সেকেন্ড সিঙ্গল থাৰ্ড ৰ'টো ডাবল থাৰ্ড ৰ'টো কমপ্লিট হৈ গ'ল এতিয়া আমি পিনটো এৰাই পেলাই ফ'ৰ্থ ৰ'টোৰ কাৰণে আমি গাঁঠি দিছোঁ এইটো ফ'ৰ্থ ৰ'টোৰ আৰম্ভণিটো ধৰি ৰাখিবৰ কাৰণে আমি সেফটি পিনেৰে তাক পিন আপ কৰি দিলোঁ ফ'ৰ্থ ৰ'টো আমি আকৌ সিঙ্গল কৰিম তাৰ মানে এটা গাঁঠিৰ ওপৰৰ যোনডাল ৰছী পাম সেই ৰছীডালৰ ওপৰত এটাই গাঁঠি দিম এইদৰে আমি ফ'ৰ্থ ৰ'টো গোটেইটো কমপ্লিট কৰি দিম সিঙ্গল গাঁঠিত ফ'ৰ্থ ৰ'টো কমপ্লিট হৈ যোৱাৰ পাছত আমি এতিয়া এয়া ফিফথ ৰ'টো ষ্টাৰ্ট কৰিম ফিফথ ৰ'টো ষ্টাৰ্ট কৰিবলৈ এয়া ফিফথ ৰ'টো আমি পিন আপ কৰি লৈছোঁ আৰম্ভণিটোত ফিফথ ৰ'টো আমি এনেকৈ সিঙ্গল কৰি পেলাই কৰিম এতিয়া শেষ হোৱা হেৰিডাল কেনেকৈ আমি জইন কৰিম এয়া দেখাইছোঁ প্ৰথমতে এইডালতো এনেকৈ কাট এটা মাৰি ল'ম আৰু তাৰ জইন কৰিব লগা ৰছীডালতো আমি এটা কাট মাৰি ল'ম মাৰি দুইডাল ফুটাই ফুটাই ভালদৰে মিলাই পেলাই দুইটা ফুটা মিলাই ৰছীডালৰ আনটো মূৰ এই ফুটাটোৱেদি পাৰ কৰাই এইদৰে আমি এইডাল ৰছীও জইন কৰি ল'ব পাৰোঁ এবাৰ আহিল ফিফথ ৰ'টো আমি সিঙ্গলকে কৰি তাৰ মানে এটা ফুটাৰ ওপৰৰ যোনডাল ৰছী পাওঁ তাৰ ওপৰত এটা গাঁঠি মাৰি আমি গোটেই ফিফথ ৰ'টো কমপ্লিট কৰিম আমি মনত ৰখা উচিত যে প্ৰথম দ্বিতীয় সিঙ্গল কৰি 3 নম্বৰটো আমি ডাবল কৰিম 4 5 সিঙ্গল কৰি 6 4 5 6 সিঙ্গল কৰি 7 নম্বৰটো আকৌ ডাবল কৰিম 8 9 10 তিনটা আকৌ সিঙ্গল কৰি 11 নম্বৰটো ডাবল কৰিম এইদৰে আমি যদি গোটেই মেটটো বনাই যাওঁ অৰ্থাৎ তিনটা সিঙ্গল এটা ডাবল এনেকৈ কৰি আমি গোটেই মেটটো যিমান ডাঙৰ লাগে আমি বনাই যাব পাৰোঁ এই ধৰণে অতি সহজতে আপোনালোকেও ঘৰত ডোৰমেট বনাই চাব পাৰে খুব কম সময় লাগে আপোনাৰ প্ৰয়োজনীয় জোখাৰৰ যেতিয়া ডোৰমেটটো হৈ যাব তেতিয়া আপোনালোকে বাকি থকা ৰছীখিনি এইদৰে বেজি আৰু সূতাৰ সহায়ত ভালদৰে চিলাই কৰি আৰু বাকি থকা যোনখিনি ৰছী সেইখিনি কাটি এনেদৰে মিলাই দিব যাতে কোনো ধৰণৰ ৰছী বাহিৰলৈ ওলাই নাথাকে সেইখিনি ধুনীয়াকৈ বাকি ৰছীখিনিৰ ভিতৰত ভৰাই মিলাই দিব আজি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোক নতুন তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব যাতে ভৱিষ্যতে দিয়া মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে